নমস্কাৰ। যেহেতু অসমত SIR সমাগত, গতিকে আমি সকলোৱে SIRৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ অৰ্থাৎ প্ৰয়োজনীয় ডকুমেণ্টছসমূহ ঠিক ঠাক কৰি নিজৰ লগত ৰখাৰ সময় আহি পৰিছে। নহ'লে বৰ্তমান মামাৰ চৰকাৰৰ দিনত কোন কেতিয়া ছাফিচিয়েণ্ট ডকুমেণ্টছৰ অভাৱত বিদেশী বুলি ঘোষণা হয় তাৰ ঠিক নাই। ইতিমধ্যে আমি সকলোৱে বুজি পাইছোঁ যে যিসকল ব্যক্তিৰ 2005 চনৰ ভোটাৰ তালিকাত নাম আছে তেওঁলোক নিশ্চিন্ত হৈ 2005 চনৰ ভোটাৰ তালিকাখন নিজৰ লগত ৰাখিলেই যথেষ্ট। 2005 চনৰ ভোটাৰ তালিকাখন ক'ত কেনেকৈ ডাউনলোড কৰিব, ওপৰৰ এই আই বাটনটোত ক্লিক কৰি চাব পাৰিব আৰু তলৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ লিংক দিয়া আছে, ইয়াৰ পিছত আপোনালোকে চাই ল'ব পাৰিব। এইকেইদিন যিহেতু বহুতেই SIRৰ ওপৰত ভিডিঅ' বনাই আছে, মই ৰিচেণ্টলি দেখিবলৈ পাইছোঁ যে বহুতকেইজন ইউটিউবাৰে তেওঁলোকৰ ভিডিঅ'ত কৈছে যে 2005 চনৰ ভোটাৰ তালিকাখন চাৰ্টিফাইড হ'ব লাগিব। কিন্তু বন্ধুসকল চিন্তা নকৰিব, চৰকাৰে ক'তো লিখা নাই যে ভোটাৰ লিষ্টখন চাৰ্টিফাইড হ'ব লাগিব। মাত্ৰ 2005 চনৰ ভোটাৰ তালিকাৰ এটা জেৰক্স কপি অৰ্থাৎ ডুপ্লিকেট কপি দিয়াৰ কথাহে চৰকাৰে কৈছে। যিহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা এতিয়ালৈ অসমৰ বাবে কোনো গভমেণ্ট নটিফিকেশ্যন জাৰি কৰা নাই, গতিকে মই আপোনালোকক বিহাৰৰ যি গভমেণ্ট নটিফিকেশ্যন আছে সেইখন দেখাই দিছোঁ। এয়া চাওক, এইখন হৈছে 2025 চনৰ 24 জুন তাৰিখে দিয়া এখন গভমেণ্ট নটিফিকেশ্যন, যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা আহিছে টু দ্য চিফ ইলেক্টৰেল অফিচাৰ বিহাৰ পাটনা। এইখন যদি আমি ভালদৰে চাওঁ, ইয়াৰ ঠিক 5 নম্বৰ দফাত সুন্দৰকৈ লিখা আছে যে এয়া চাওক, ইয়াত ক্লিয়াৰলি লিখিছে যে 2003 চনৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলে নিড নট এটাচ এনি এডিশ্যনেল ডকুমেণ্টছ এলং উইথ দ্য ইনুমেৰেশ্যন ফৰ্ম এক্সেপ্ট দ্য এক্সট্ৰেক্ট অফ দ্য ৰোল। মানে তেওঁলোকে বেলেগ একো ডকুমেণ্টছ দিব নালাগে, কেৱল ভোটাৰ তালিকাৰ এক্সট্ৰা কপি দিলেই হ'ল। এক্সট্ৰেক্ট মানে হৈছে ডুপ্লিকেট বা জেৰক্স কপি। গতিকে বহুতে ইয়াত লিখা এক্সট্ৰেক্ট অফ দ্য ৰোলৰ অৰ্থটো বুজাওঁতে হয়তো ভুল হ'ব পাৰে, যাৰ বাবে তেওঁলোকে অসমৰ বাবে 2005 চনৰ ভোটাৰ তালিকাখনৰ চাৰ্টিফাইড কপি দিব লাগিব বুলি কৈ আছে। আৰু ইয়াত লিখিছে যে ডাজ CEO, DEO আৰু ERO shall make the electoral freely available to all BLOs in hard copy as well as online on their website for anyone to download and use as documentary evidence while submitting their enumeration form। অৰ্থাৎ প্ৰত্যেক ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ মানে DC সমূহে একোখন 2005 চনৰ ভোটাৰ তালিকা BLO সকলক অৰ্থাৎ বুথ লেভেল অফিচাৰসকলক হাৰ্ড কপি প্ৰদান কৰিব লাগিব, যাতে BLO সকলে যেতিয়া ঘৰে ঘৰে SIRৰ বাবে যাব তেতিয়া ভোটাৰসকলক 2005 চনৰ ভোটাৰ তালিকাখন যাতে প্ৰদান কৰিব পাৰে। আৰু অনলাইনো ৱেবছাইটত প্ৰদান কৰিব লাগিব, যিটো অলৰেডি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত 2005 চনৰ ভোটাৰ তালিকাখন উপলব্ধ হৈ আছে, যিখনৰ ফটোকপি বা জেৰক্স কপি এনুমেৰেশ্যন ফৰ্মখনৰ লগত গাঁঠি দিলেই আপোনালোকৰ কাম হৈ যাব। ইয়াত ক'তো লিখা নাই যে চাৰ্টিফাইড কপি দিব লাগিব। আৰু এই এনুমেৰেশ্যন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেইটোৰ ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, তাত গৈ আপোনালোকে এবাৰ চাই ল'ব পাৰিব। গতিকে বন্ধুসকল ভয় নাখাব, কেৱল সতৰ্ক হৈ থাকক। গতিকে আজিলৈ ইমানেই আছিল, ধন্যবাদ।